নমস্কাৰ, মই প্ৰাঞ্জিত। আপোনালোকে চাই আছে বিগ নিউজ নৰ্থ ইষ্ট। স্বাগতম জনাইছোঁ বিগ নিউজ নৰ্থ ইষ্টলৈ। 1 জানুৱাৰীৰ পৰা সলনি হ'ব এইসমূহ নিয়ম। প্ৰভাৱিত হ'ব দেশৰ কোটি কোটি জনতা। 1 তাৰিখৰ পূৰ্বে জানি লওক নতুন নিয়ম সম্পৰ্কে। নিয়ম সলনি হ'ব, আপোনালোক সকলোৱে জানি লোৱাটো একেবাৰে প্ৰয়োজনীয় বুলি ভাবোঁ। 1 জানুৱাৰীৰ পৰা চেক পে'মেণ্টৰ ক্ষেত্ৰত কাৰ্যকৰী হ'ব পজিটিভ পে' ছিষ্টেম। 50,000 বা তাৰ অধিক চেক পে'মেণ্টৰ ক্ষেত্ৰত কিছু তথ্য দুবাৰকৈ কনফাৰ্ম কৰিব লাগিব। অৱশ্যে এয়া সম্পূৰ্ণ একাউণ্ট হোল্ডাৰৰ ওপৰত নিৰ্ভৰ কৰে যে তেওঁ এই সুবিধা ল'ব বিচাৰে নে নিবিচাৰে। যি লোকে চেক জাৰি কৰি তেওঁ এই সমগ্ৰ তথ্য SMS, মোবাইল এপ, ইণ্টাৰনেট বেংকিঙৰ যোগেদি দিব পাৰিব। RBI কণ্টেক্টলেছ কাৰ্ড পে'মেণ্টৰ ছিষ্টেম 2000ৰ পৰা বৃদ্ধি কৰি 5000 কৰিছে। নতুন নিয়ম অনুসৰি 1 জানুৱাৰী 2021ৰ পৰা কাৰ্যকৰী হ'ব এই নিয়ম। ডেবিট কাৰ্ডৰ পৰা 5000 টকাৰ পে'মেণ্টৰ বাবে পিন দিব নালাগে। দাম বাঢ়িব গাড়ীৰ। অটোমোবাইল সংস্থাসমূহে জানুৱাৰী 1, 2021ৰ পৰা কিছুমান গাড়ী মডেলৰ দাম বৃদ্ধি কৰিবলৈ ওলাইছে। মাৰুতি মহিন্দ্ৰাৰ পিছত এইবাৰ ৰেনো আৰু MG মটৰে দাম বৃদ্ধিৰ ঘোষণা কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী 1 জানুৱাৰী 2021ৰ পৰা সকলো গাড়ীতে ফাষ্টেগ লগোৱাটো বাধ্যতামূলক কৰিছে। ফাষ্টেগ নাথাকিলে গাড়ীৰ ঘাইপথত দুগুণ চাৰ্জ ভৰিব লাগিব। লেণ্ডলাইনৰ পৰা মোবাইললৈ কল কৰাৰ বাবে দিব লাগিব 0। 1 জানুৱাৰীৰ পৰা লেণ্ডলাইনৰ পৰা কোনো মোবাইল নম্বৰত কল কৰাৰ বাবে 0 ব্যৱহাৰ কৰিব লাগিব। আগত 0 নাথাকিলে নাযাব ফোন কল। মিউচুৱেল ফাণ্ডত বিনিয়োগৰ নিয়মো সালসলনি কৰিছে CBIৰ ফালৰ পৰা। 1 জানুৱাৰী 2021ৰ পৰা UPI যোগেদি পে'মেণ্ট বৰ্ধিত চাৰ্জ লাগিব। থাৰ্ড পাৰ্টিৰ ফালৰ পৰা যি এপ চলোৱা হয় তাৰ বাবে দিব লাগিব চাৰ্জ। GST ৰিটাৰ্ণৰ নিয়মো বহু সালসলনি কৰিছে। 1 জানুৱাৰী 2021ৰ পৰা কম প্ৰিমিয়ামত বীমা কিনিব পাৰিব। 1 তাৰিখৰ পৰা একাংশ এণ্ড্ৰইড আৰু iOS ফোনত WhatsApp এপে কাম কৰা বন্ধ হৈ যাব। আপোনালোকে চাই আছে বিগ নিউজ নৰ্থ ইষ্ট। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।